So like that আমি একেদৰে এইবাৰ আমি চৰকাৰ বনোৱাৰ পাছত কণ্টিনিউ আমি একেদৰে কাম কৰি যাম ৰাইজৰ কাৰণে যি দৰকাৰী বা যি বৰ ইম্পৰ্টেণ্ট বস্তু আমি সেইটো আগৰ যেনেকৈ কাম কৰিছোঁ একেধৰণে কাম কৰি যাম। আজি মই আমাৰ নমিনেশ্যন পেপাৰ ছাবমিট কৰিলোঁ আমাৰ DC বাইদেউলৈ। মই বনগাঁও সমষ্টিত দাখিল কৰি বিক্ৰয়বোৰ হৈ আমাৰ বনগাঁৱত কোনো বেলেগ দল নাই বিক্ৰয়ক হাৰাবৰ কাৰণে, সেইটো মই আগে পিছে কৰি আহি আছোঁ। আৰু আমাৰ হাগ্ৰামা ছাৰৰ যিহেতু যি বতাবৰণ চলি আছে এতিয়া BTC আমি বনগাঁও সমষ্টি একেদৰে আমি জিকি যাম। গুজৰাট বসুন্ধৰা আপুনি চৰকাৰী বিষয়ৰ পিছত আপুনি এতিয়া ৰাজনীতিত নামিছে, গতিকে ৰাজনীতিত এই প্ৰথম সুযোগ বনগাঁওবাসীক কি কৰিম বুলি কেনেকৈ আগবাঢ়ি চাওক আমি আগত যিহেতু 2005 পৰা চৰকাৰ আমাৰ যিটো হাগ্ৰামা ছাৰে চলাইছিল সেই তেতিয়াৰ পৰা 2020লৈকে যিমান ডেভেলপমেণ্ট হৈছে BTC অঞ্চলত অকল হাগ্ৰামা ছাৰে বনাইছিল। লাইক ডেট আমি একেদৰে এইবাৰ আমি চৰকাৰ বনোৱাৰ পাছত কণ্টিনিউ আমি একেধৰণে কাম কৰি যাম। ৰাইজৰ কাৰণে যি দৰকাৰী বা যি বৰ ইম্পৰ্টেণ্ট বস্তু আমি সেইটো আগৰ যেনেকৈ কাম কৰিছোঁ একেধৰণে কাম কৰি যাম। কিমান আশাবাদী এইবাৰ কিমানখন আসনত BPFI চৰকাৰ গঠন কৰিব বুলি আশাবাদী? আমাৰ এবছলিউট মেজৰিটি আহিব, নাম্বাৰছ আমি একজেক্টলি ক'ব নোৱাৰিম, কিন্তু এবছলিউট মেজৰিটি আহিব, 20ৰ ওপৰত আহি যাব, সেইটো খাটাং হ'ব। আৰু ধৰক আপুনি এতিয়া বনগাঁৱত কাৰ লগত আপোনাৰ কণ্টেষ্ট হ'ব বুলি ভাবে? দুটা আছে, অকল আমাৰ এটা হ'ল BJP আৰু এটা হ'ল UPP দল, এইখিনি আৰু বাকী আৰু আপোনাৰ এজন নেতা নাই তেখেতৰ একো তেনেকৈ সম্ভাৱনা নাই। তেখেতে আমাৰ দলত থাকিব আৰু আমাৰ দলত হৈ কাম কৰিব। তেখেতে হ'ব আৰু তেখেতে দিবও পাৰে, কিন্তু মষ্ট প্ৰবলি উইড্ৰ কৰি দিব, কাৰণ কিবা আশাবাদী তেখেতে হৈ যাব, চব হৈ যাব। গতিকে আপুনি এতিয়া